হৈছিল মোক কৈছিল যে যোৱাটোতো গ'লে লষ্টৰ ওপৰত সোমাল এতিয়া কেৱল লষ্ট আৰু লষ্ট গতিকে মোৰ ল'ৰাৰ কেছটো এক্সিডেণ্ট কেছ কৰাই ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা মোক 5 লাখ টকা দিয়াৰ কথা এই কথাখিনি আপুনি পালেনে নাই নাপালোঁ এই গোটেই কথাবিলাক আপোনাক কোনে কৈছিল এইটো এই দুলাল হাজৰিকা নামৰ ডাঙৰ গৈ আচ্ছা দুলাল হাজৰিকাক আদালতৰ কাৰ্য্যালয়লৈ অনাৰ বাবে অনুমতি বিচাৰিছে অনুমতি প্ৰদান কৰা হ'ল মই ক'ব পাৰিম নে পাৰিছে খতম কৰি পেলাও গতিকে MLA বচাব নোৱাৰে MLA নিজে জেলৰ ভাত খাব লাগিব তই এতিয়া আমাৰ লগত আদালতলৈ যাব লাগিব আৰু আদালতত সকলোবোৰ সঁচা কথা ক'ব লাগিব কি সঁচা কথা তই কেছটো কেনেকৈ এক্সিডেণ্ট কেছ কৰিবলৈ চেষ্টা কৰি আছ মই একো কৰা নাই মোক কেনেকৈ কৰিব দিছে মই তেনেকৈ কৰিছোঁ চুৰে কৰিব লাগিছে কি হ'ল মনে মনে কিয় আছ এতিয়া খতম কৰি MLA জেললৈ যাব ময়ো জেললৈ যাব লাগিব আৰু পষ্টমৰ্টম ৰিপৰ্ট চেঞ্জ কৰা জনো জেললৈ যাব লাগিব দেশত আইন আদালত নাই বুলি ভাবিছে নেকি তহঁতৰ যি মন যায় তাকে কৰি যাবি আৰু আদালতে চকু মুদি বহি থাকিব কেনেকৈ জেললৈ যাব লাগিব কৰিবি নেকি কেনেকৈ তয়ে জানো আমাৰ ঘৰৰ পৰা দেউতাক টকাৰ লোভ দেখুৱাই দাদাৰ বাইকখন লৈ যোৱা নাছিলি যিদিনা তই দেউতাৰ পৰা মৰমৰ পুতেকৰ বাইকখন লৈ গৈছিলি সেইদিনা দেউতাই মোবাইলেৰে তোক আৰু বাইকৰ সৈতে এখন ফটো উঠাইছিল হয়নে মোবাইলৰ ফটোত যে সময় আৰু তাৰিখটো জড়িত হৈ থাকে সেইটো তই জানো যিদিনা মোৰ দাদাৰ ডেড বডিটো পোৱা গৈছিল তাৰ 2 বছৰ বাইকখন পাহাৰত পোৱা গৈছিল আৰু মোবাইলৰ ফটোখনে প্ৰমাণ কৰে ডেড বডি পোৱাৰ এদিন পাছত বাইকখন আমাৰ ঘৰতে আছিল গতিকে কেনেকৈ এক্সিডেণ্ট কেছ হ'ল নহয় এইটো এটা মাৰ্ডাৰ কেছ মহামান্য আদালতৰ ওচৰত পৰীক্ষা আহিবই লাগিব এইবোৰ কৰি কৰি দুপুৰে বাধ্য কৰিছে নহ'লে শাস্তি দুগুণ হ'ব নহ'লে আদালতত সঁচা কথা ক তোৰ শাস্তি হ'ব কিন্তু মৃত্যুদণ্ড দিব তেনেহ'লে মোক শাস্তি কিন্তু ছাৰ চাৰিওফালে পুলিচৰ চেকিং কৰিছে যদিও আপুনি গাড়ীৰে যে ধৰা পৰিছে ছাৰ ৰেলত যাম মই কাগজপত্র ফাইল একাউন্ট আর সম্পত্তি লৈ আৰম্ভ কৰি মই ইয়াতে কোনো ফলত কৰি পেলাম বুজিলে প্লিজ মোক নকৰিব মোক মাফ কৰি দিয়ক মানুহৰ মুখবিন্দ অথৰিটি আমাৰ জনপ্ৰতি দিব নোৱাৰো তাৰ কাগজৰ কথা মই আপোনাক ক'ব অথৰিটি জেলৰ পিছত মই পৰা হয় তই যি কৈছা আদালতত ক'ব লাগিব বুজিলে আপুনি যাওক অথৰিটি ফোন তথ্য সংগ্ৰহ কৰি মই আপোনাক লগ কৰিছোঁ তোর অতি বিশ্বাসী অতি গুহাত শুনে তোর দেখি চাপি ধরিব স্যার মাহবুল স্যার প্লিজ মাহবুল স্যার প্লিজ